Hello everyone, welcome to my channel Style with Sagupta. আৰু আজি হৈছে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ আৰু এতিয়া বাইছে 4:45 মান ৰাতিপুৱা মানে আন্ধাৰে হৈ আছে আৰু বাহিৰত মই উঠিলো কাৰণ আজি আকৌ এটা পিকনিক আছে পিকনিক থাকিলেতো উঠা যায় আৰু নহ'লে আৰু ক'ত ইমান সোনকালে উঠা হয় ন তো এতিয়া উঠিলো আৰু উপায় নাই কষ্ট কৰি উঠিব লাগিবই পিকনিক যেহেতু আছে এই পিকনিকটো আছে আমাৰ আগৰ স্কুল গভৰ্ণমেণ্ট গাৰ্লছৰ পৰা সব ছাৰ মেমহঁত যাব গতিকে ভাল লাগিব বাকী মই এতিয়া চবকে উঠাওঁ ফোন কৰি সেইটোতে মোৰ দায়িত্ব বাকী এতিয়া ঠাণ্ডাত গাটো ধুব লাগিব গা ধুই পেলাই ৰেডি হ'মগৈ বাকী খাই বৈ পেলাই ওলাই যাম তো আপোনালোকক দেখুৱাই থাকিম গোটেই ব্লগটো চাই থাকিব এইফালে মই পূৰা পিকনিক বুলি তৈয়াৰী হৈ ল'লোঁ মানে জুচ পাবলৈ চিৰা চাহ খাই ল'লোঁ পিকনিকৰ কাৰণে মোৰ চিৰা চাহটো মেইন মানে সেইটো নহ'লে নহয় কাৰণ ৰাতিপুৱা মই বেলেগ একো খাই নাযাওঁ পিকনিকত আমি ৰেডি হৈ গ'লোঁ এইফালে চাদিয়া আহি গ'ল আৰু এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি আৰু এজনী লগৰ ছোৱালীক লগ কৰিম তাৰপাছতে আমি স্কুল যাম তো চাই থাকিব বাকী ব্লগ য়েছ এতিয়া ইমান কুঁৱলীও নপৰে আৰু আজি সূৰ্যটো ওলাই গ'ল বাকী চব দেখিছোঁ আৰু যোৱাবাৰ নিচিনা নহয় কি ভাল লাগে নকে খালী ৰাস্তা আমি এতিয়া স্কুল আহি পাই গ'লোঁ এইফালে আমাৰ আচল মেম্বাৰ আহি গ'ল মোক ৰাস্তাত আধা ঘণ্টা আগত মাতি তাৰপিছত টমটম দি আনাইছে কি কৰিম ভাবিছিলোঁ খোজকাঢ়ি আহিম বুলি আধা খোজকাঢ়ি আহি মানে গৰম লাগি গ'ল এতিয়া আমাৰ ঘৰখন আহি পাই গ'লোঁ এইখন হৈছে আমাৰ ঘৰ আজি ইয়াৰ পৰা পিকনিক যাম মেমহঁত অহা নাই মেমে ফোন মাৰিছিলে বাৰু মোক গাড়ীখনো অহা নাই আইজশ্ৰী মনত ধূপকাঠি লাগিছে বুজিছ গাড়ী যদি ধূপকাঠি জ্বলাই দিম ভোক লাগিছে কি শুনিছনে ভোক লাগিলে একো খাই নাই বাবা পানী এটুকুল খাইছোঁ খালি কিবা খাই আহিব লাগিছিলে তই খোৱাবি যে নাই বা এনেকৈ মই খোৱাম মানে কি ক'ম মানে মই একদম আম্বানীৰ জীয়েক বুলি ভাবে ভোলকেইটা যোৱাবাৰো আছিলে আমাৰ স্কুলখন এয়া সকলোৱেতো চিনিয়ে পায় নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় ইয়াৰ পৰা পিকনিক পাম বুলি ক'লে মানে আমাক একো নালাগে তাতকৈ সুখৰ সমান একোৱে হ'ব নোৱাৰে মানে তো এতিয়া আমি ঘূৰি আছোঁ আমাৰ ডিউটি আছে গাড়ী আহক তাৰপিছত আমাৰ ডিউটিখিনি আৰম্ভ হ'ব বাকী আমি দেখাই থাকিম এইফালে আমাৰ গাড়ী আহি গ'ল আইশ্ৰী আল্ট্ৰা আইশ্ৰীখন চবে চিনি পায় নগাঁৱৰ বিশ্ববিখ্যাত গাড়ী আৰু এইফালে আমাৰ মেমহঁতো আহি গ'ল এইফালে এণ্ট্ৰি মাৰি দিলে মেমহঁতে এতিয়া ৰেডি হ'ব লাগে আৰু আমাৰ গাড়ী আহি গ'ল বহাগে যোৱা বক্স ক'ব উঠাব বক্স উঠাব নাই এইফালে মৰমীৰ পৰা ডিউটি কৰি আছে কাঢ়ি এইফালে আমি নামি যাব যোৱাবাৰো আহিছে আজিও এইবাৰো আহিছে আমাৰ আইশ্ৰী মেন মৰিব যাবলৈ আইশ্ৰী দিয়ে যাম ন মৰমী একদম প্ৰথম কোনো জুবিন দাৰ গানৰ পৰা ষ্টাৰ্ট হ'ব অঁ বাঁহী লগাম এইফালে আমাৰ ভনীয়ে ধূপকাঠি জ্বলাই আছে ধূপকাঠি অবিহনে গাড়ী নচলিব গ্ৰুপত এড হৈছেনে অকণমান জ্বলাই মই ঘৰৰ পৰা অহাৰ টাইমত ধূপকাঠি লৈছিলোঁ কেতিয়াবা মানে কিছুমান গাড়ীত ধূপকাঠি নাথাকে মানে এই সকলো সময়ততো এইবোৰ মনত নাথাকে নহয় মোৰ হঠাৎ মনত পৰি গ'ল আৰু সেইকাৰণে মই বেগত ভৰাই লৈ আহিলোঁ মোৰ গাড়ীত ধূপকাঠি জ্বলাব লাগিব সেইটোতো মেইন তেতিয়াহে ভাল লাগে তাৰ
আমাৰ এতিয়া কাণ্ড এইটো দেখা বিলাক ভাই দেখা আমাৰ বক্স নাছিলে লাষ্টত বক্স মেনেজ কৰিব লগা হৈছে থেংক ইউ ৰে ভাই দে কিবা এটা কৈ দে অ' ৱাও এই ভাই ইমান ধুনীয়াকৈ কষ্ট কৰি পেলাই আমাৰ কাৰণে টোপনিৰ পৰা জগাই হ'লেও মই উঠাইছোঁ গালি কৰি দিব তাৰ মুখৰ পৰা এতিয়া চাও কোৱা নাই গালি এটা পাৰ্চন চাওক কিমান গালি পাৰিব পাৰ তই গালি নাপাৰো মাৰ পৰিব এইটো কলেজত হ'ব ন এইটো বদলা এইটো কলেজ এইটো আমাৰ বক্স ৰেডি এতিয়া আমি টমটমত ব্লগাৰ ব্লগাৰ আজি এইফালে পুৰা উঠাই আছে বক্স আমালে বহা জেগাটো থ'ব নহ'লে আমি ওপৰতে উঠি যাব লাগিব বেটাৰী তলত ল'ব লাগিব আমি এতিয়া বক্স টক্স লৈ পেলাই আমাৰ কলেজৰ বেক চাইডে আমি এইটো জানোনে আমাৰ কলেজৰ বেক চাইডে আমাৰ হোষ্টেলটো চাইড হোষ্টেল চাইড বেক চাইডে এইফালে চাওক বেক না হ'ব পুৰা বক্স টক্স লৈ আমি আকৌ স্কুললৈ গৈ আছোঁ মানে আমি ইমানখিনি কম সময়ৰ ভিতৰত যে মেনেজ কৰিছোঁ ন আমাৰ ভাই নোহোৱা হ'লে চাগে নহ'লে হয় পুৰা সহায় কৰি দিছে কাৰণ বক্স নোহোৱাকৈতো পিকনিক নহ'ব গতিকে আমি ৰাতিপুৱা সময় হ'লেও বক্স মেনেজ কৰি গৈ আছোঁ আৰু শুনি কিবা কবি ক'বলৈ মন নাযায় নি ৰাইজ দেখিছেই নহয় সকলোৱে চিঞৰ মাৰি পিকনিকৰ শুভাৰম্ভণি কৰিয়ে দিলে আৰু এতিয়া আমাৰ আৰম্ভ হ'ব আচল কাৰ্যসূচী যোনটো অবিহনেতো পিকনিক নহ'ব মই ইয়াত মিউজিকটো কাটি দিম নহ'লে কপিৰাইট লাগিব তাৰপাছতে মানে আমি নাচি আছিলোঁ হা বাছত পূৰা নাচি আছোঁ আমিতো মাতাল আমি গমেই নাপাওঁ হঠাৎ গাড়ীখন পৰ্ণিং নামৰ ৰখি গ'ল মই ভাবিছোঁ কিয় জানো ৰখিলে পিছত গম পালোঁ নেমচাৰ ঘৰটো পৰ্ণিং নাম আছিলে পাহৰি থাকিলোঁ ছাৰ উঠিলে এতিয়াতো পূৰা বাজনা বাজিব আৰু আমাৰ ছাৰে কিন্তু একদম বঢ়িয়া নাচিছে ন মানে কি ক'ম গোটেই ৰাস্তাটোত ছাৰেই মানে আমিও নাচিছোঁ ছাৰে কিন্তু বহুত একদম এক্সট্ৰিম লেভেলৰ নাচা দিছে কিন্তু আমি মানে চাই আছোঁ বা ছাৰে ইমান ধুনীয়াকৈ নাচিছে মানে ছাৰৰ মানে ফূৰ্তিটো বেলেগ লাগিছেগৈ সেইদিনাখন দেই একদম মানে ক'ব লাগিব আৰু ইফালে মই আৰু মৰমী বাছত কেতিয়াও নবহোঁ পিকনিকত বেলেগ পিকনিকত যদিও বহোঁ নহয় এই গভৰ্ণমেণ্ট গছৰ পিকনিকত যে আৰু নবহোঁ মানে চিট ৰাখিও আমি বহোঁ গোটেই ৰাস্তা পাগলামি আৰু আহোঁতেও পাগলামি মানে আমাৰ পাগলামিটো মেইন পিকনিক বুলিলেতো পাগলামি কৰিবই লাগিব নহ'লে কেনেকৈ হ'ব নহয় জানো আৰু এইফালে আমাৰ জয়া মেম আমি চবেই একেলগে পূৰা নাচি আছোঁ আমাৰ লগত মেমহঁতেও মানে পিকনিকৰ দিনাখন চবেই আমি একেলগে নাচোঁ মানে খালি নাচাটো মেইন ছাৰে আজি নাচাৰ কোবত এটা জাপিৰ অভাৱত বাছত চালনীটোকে লৈ উঠাই দিলে
চালনীটোলৈ কি নাচিছে চাওক মা ইমান মজা লাগিছে মানে কি ধুনীয়া নাচিছে এইফালে আহি আমি কলীয়াভোমোৰা দলং পালোহিয়ে কলীয়াভোমোৰা দলং পালে মানে ভাল লাগিছে আৰু একদম নাচাত থৈ দৌৰি আহি গৈছোঁ সন্মুখত চাবলৈ এইফালে গাড়ীখন নামিছোঁ অলপ সময়ৰ কাৰণে গাড়ীখন ৰখোৱা হৈছে কিয় জানেনে আমাৰ মানে পিকনিকলৈ অলপ দেৰি লাগিব ন গতিকে চবেই অলপ অলপ পেট্ৰল খাই লওক বুলি ভাবিছে এইফালে পেট্ৰল ডিপু যোনে যিমান পাৰে পেট্ৰল খাই লওক আৰু ন এইফালে চব পেট্ৰল খোৱা মানুহ আহি গ'ল মই আকৌ পেট্ৰল খাবলৈ আহিছোঁ আমি ইয়াত কিয় নামিছোঁ পেট্ৰল খাবলৈ নহয় হয় নাই ইয়াৰ পেট্ৰলটো বহুত টেষ্টি আপোনালোকে খাই চাব পাৰে পেট্ৰল খাবলৈ না পেট্ৰল দিবলৈ আমি পেট্ৰল খাবলৈ আহিছোঁ আমি পেট্ৰল খাবলৈ আহিছোঁ কাৰণ ছাৰ আহক ব্লগত উলিয়াই দিম আহক এদিন ব্লগত ওলাব একো নহয় ছাৰ আহক ছাৰ এইটো লৈ পেলাই 4টামান যোৱা হ'ল মোৰ দুটা এই ছাৰ ওলাব লাগিব আপোনাক এনে উলিওৱা আছে আপোনাক এনে উলিওৱা আছে আপোনাক যদি ওলাই আছে আপোনাক ওলামেই সেইফালে আমাৰ গাড়ী আয়ুশ্ৰী আমাৰ কাৰণে আয়ুশ্ৰীয়ে বেষ্ট আৰু গাড়ীখন বহুত ধুনীয়া চলায় ন একো ৰাফ নাই পুৰা স্মুথলি গাড়ী চলায় বহুত ধুনীয়াকৈ গাড়ী চলায় আমি ইয়াত ৰখিছোঁ ঠাইখিনিৰ নাম নাজানো সকলোৱে পেট্ৰল চেট্ৰল এৰি কৰি আহি পেলাই আকৌ আগৰ অৱস্থা আহি গৈছে আমাৰ যোনটো আছলিয়তটো মানে মেইন কথাটো হৈছে মোৰ আৰু মৰমীৰ স্থানটো ওপৰত দেখিছেই কাৰণ আমি বহুত ওপৰৰ মাল হয়
এইফালে আমাৰ চৌকা খান্দি আছে ক'ত গ'ল সেয়া চৌকা খান্দি আছে আৰু আমি এতিয়া এনজয় কৰিম ব্লগ বনাই আছো লগত উলিয়াই দিম ব্লগ বনাই আছো আপোনাক ক'লে চাগু একো মাত নিদিবি অ'কে ইয়াৰ পৰিৱেশটো খুব ধুনীয়া হয় ইয়াৰ ভিউটো খুব ধুনীয়া একদম পানীখিনি নীলা আৰু আপোনালোক আহিব পাৰে ভাল লাগিছে আহি পেলাই একদম শান্তি পৰিৱেশ খালি একদম শান্তি লাগিব ইয়াত বহি থাকিলে পানী গাইস কেনেকুৱা লাগিছে চাওক গাইস ইয়াত আহি কেনেকুৱা লাগিছে আমাৰ এক্সপেৰিয়েন্সটো অলপ কৈ দিয়ক বহুত চেঁচা পানী বহুত চেঁচা ভৰিৰ কণ্ডিশ্যন একদম অৱস্থা হাই গাইছ এইটো হাই গাইছ বোলে এই গাইজ খালি হাই গাইছে থাকে তাৰ বাহিৰে একো ক'ব নোৱাৰে নেকি হাই গাইজ ওয়েলকাম টু সাকুদা আৰু কিবা ক এইবিলাক ক'বলৈ বাদ দে আজি পিকনিকৰ কথা ক এইবোৰ ইংলিছ মৰা মানুহক মোৰ ইয়াত এলাও নাই চিধা কথা আমি ইংলিছ ক'ব নোৱাৰো বেলেগ ঠাণ্ডা মা গাইজ চাওক মোৰ ভৰি থাকিব নোৱাৰিছে পুৰা সেইফালে পাহাৰ আছে দেই পুৰা পাহাৰ দেখা নাযায় সেইয়া পাহাৰ আছে চৰাই তাৰপিছত এৰোপ্লেন আমাৰ চাগুপ্তা পানী ইমান ভাল পায় পানীৰ মাজত সোমাই আছে কাপোৰ ভিজি এটা কৰি পেলাইছে গাইজ কি ক'ব ফটো উঠিবতো লাগিব ফটো ভাল হ'বতো এইবিলাক কৰিবই লাগিব মায়ে গাইজ শিল লাগিলে লৈ যাব পাৰে 10 টকা ইয়াৰ পৰা শিল লৈ যাব লাগিব ৰ'ব হাই মজা আজি গোটেই দিনটো আৰু এইফালে আমি ঘূৰি পকি আহোঁ মানে খোৱা বোৱা যোগাৰটো কৰিলেই চবেই পূৰা বহি গৈছে আৰু খাম বুলি বহি গৈছে আৰু এইফালে আমি চবেই বহি গৈছোঁ ঘূৰণীয়াকৈ পূৰা খাম বুলি পূৰা বহি গৈছোঁ খাই আছোঁ আৰু এইফালে আমাৰ নয়ন কমলছাৰ মাজত পূৰা নাচি আছে আপোনালোকেতো লক্ষ্য কৰিছে প্ৰথমৰ পৰাই কৈছোঁ নহয় নাচি আছে মানে ছাৰৰ আজি ভাগৰ লগা নাই মানে ছাৰে আজি নাচিম বুলিয়ে আহিছে
বাইদেউতে পায় তাৰপাছতে সকলোৱে খাই বৈ লৈ একেলগে আমি আকৌ নাচি ল'লোঁ শেষৰ নাচাটো নাচি ল'লোঁ মানে পিকনিক স্পটত এইফালে ছাৰহঁতে নাচি আছে আৰু এইফালে আমি পূৰা নাচি আছোঁ নাচি মেলি লৈ পেলাই তাৰপাছতে আমিতো আকৌ যাবই লাগিব ঘৰলৈ তাৰপিছতে আমি খাই বৈ লৈ সকলোৱে মিলি একপাক আকৌ নাচিলোঁ শেষৰ নাচাটো মানে পিকনিক স্পটত আৰু সেইটো নাচা একদম নাচিলোঁ ভালকৈ ছাৰ মেমহঁতৰ লগত ছাৰ মেমহঁতেতো পূৰা নাচিছে আৰু যোনে যেনেকৈ পাৰিছে মানে চবেই নাচিছে আৰু সকলোৱে নাচি আছে আৰু আমাৰ এইফালে ছাৰে পাথৰ উঠাই আছে পাথৰ কালেকশ্যন ছাৰ কিয় উঠাইছে অঁ ঘৰত সজাই থব পাৰি পেইণ্টিং কৰিব এনেকৈ পেইণ্টিং পাৰি পেইণ্টিং কৰি পেলাই ঘৰত সজাই থ'ব ভাল লাগে এইফালে মৰমী লাগি গৈছে পাথৰ বিচৰাত এইফালে ছাৰ লাগি গৈছে মোৰ কাৰণে ধৰি তই লৈ ল'বি বুজিছ বেগত সোমাই দিম ল'বি এইটো লৈ ল তোৰ মন যায় যি লৈ ল এইফালে আবেলি হ'লে আৰু খাই বৈ এতিয়া বহিছোঁ ভাগৰ লাগিছে নাচি আহিছোঁ দৃশ্য আপোনালোক দেখুৱাই আছোঁ ৰ'ব বেক কেমেৰা দেখুৱাই আছোঁ ধুনীয়া লাগিব क्या आप भी स्टॉक मार्केट में इन्वेस्ट करना चाहते हैं और कंफ्यूज है कि कौन सा आप चूज करें डोंट वरी राउंड अप ग्रो আবেলিৰ ভিউটো চাওক এইফালে কি ধুনীয়া হৈছে ন চবে নাচি হৈ আছোন চিঞৰ চিঞৰ আপুনি মাৰক তেতিয়াহ'লে
নহ'লে আমাৰ মাত ভাঙি গৈছে কিহৰ পিকনিক সেইটোৱে ছাৰ আমাৰ চবৰে হয় আপুনি চিঞৰি দিয়ক গাইজ খাই লৈছোঁ নহয় পুৰা পিকনিক পুৰা খাই লৈছোঁ এতিয়া চাব আমাৰ আচল পাগলামিটো ৰাতি যোনটো আমি পাগলামি কৰোঁ ন আমাৰ ৰাতিৰ যোনটো মানে পাগলামিটো সেইটো মানে দিনৰ লগত তুলনা নহয় বেলেগ সেইটো একদম সুকীয়া এতিয়া আমাৰ ডান্স মুড অন হৈ গৈছে এতিয়া চাওক গাইজ খালি চাওক কি হ'বলৈ গৈ আছে মানে কি হ'বগে লাষ্টত এইফালে চবেই ভাগে ভাগে পৰা নাচি আছে এইফালে নেম ছাৰ নৱ ছাৰ পূৰা নাচিছে কিন্তু দেই এনেও দিনতকৈ ৰাতি আৰু বেছি ভাল লাগে গতিকে চাওক গাইজ চাওক এতিয়া কি হ'ব গৈ আছে
গাইজ পুৰা ডান্স মুড অন আৰু আমি পুৰা যেনেকৈ পাৰিছোঁ পাগলা হৈ এক্সট্ৰিম লেভেলত পৰি ধৰি হ'লেও নাচিছোঁ মানে দেখিছেতো নহয় ন মানে কি হৈছে আমাৰ গাড়ীখনত যদি কোনোবা আমাক চিনি নোপোৱা মানুহ উঠি আহিলে হয় ডাইৰেক্ট ক'লে হয় ইহঁতে নিশ্চয় কিবা এটাতো হৈছে নহ'লে এনেকুৱা কিয় কৰি আছে কিবা এটাতো হৈছে মানে লাষ্টতো আমাক ছাৰ মেমহঁতে মানে মাথা ঘূৰাই ঘূৰাই চাইছে মানে আমাৰ লাষ্টত আমাৰ কি হৈ গৈছে আমি নিজে ক'ব নোৱাৰোঁ মানে ভাবিছে ছাৰ মেমহঁতে যে ইহঁতৰ হৈছে কি মানে বুজি পোৱা নাইকিয়া মানে ক'ৰ পৰা কি হৈ গ'ল মানে কিহৰ পৰা এইটো এনেকুৱা হ'ব পালে মানে এনেকুৱা কিয় ভিতৰত বহুত নাচিলোঁ নাচি কৰি মানে পৰি চৰি এবাৰ পৰিতো আমি কমেও 5বাৰমান পৰিছোঁ টোটেল 5বাৰমান 6বাৰমান পৰিছোঁ আৰু গাড়ীখনেও খুব ভালকৈ ব্ৰেক মাৰি মানে বহুত ধুনীয়াকৈ ব্ৰেক মাৰিছে পৰি কৰি হাত চাত ভাগিহে ঘৰলৈ নিম নেকি হাত ভৰিবোৰ এনেকুৱা লাগিছে মোৰতো মাথা চাথা একদম চেচ হাতে চাতে দুখ পোৱা অৱস্থা আছে হ'লেও নাচিমেই তেনেকেই নাচিছোঁ এতিয়া অকণ ৰাতিৰ কলীয়াভোমোৰা ব্ৰিজৰ হাৱাটো খাব আহিছোঁ নাচি নাচি অৱস্থা চেচ অকণমান ফ্ৰেছ অক্সিজেন লৈ লওঁ নহ'লে মৰিব লাগিব অৱস্থা চেচ কণ্ট্ৰলত নাই আমি গাড়ীৰ ভিডিঅ' যোনে দেখা নাই ক'ব মদ খাইছোঁ চাওক কণ্ট্ৰলত নাথাকিব পাৰোঁ কিন্তু আমি ইলিগেল কাম একো কৰা নাই এতিয়া চাওক একো নহয় আউট অফ কণ্ট্ৰল হয় সিহঁতে এয়া চবেই মোবাইল জমা দি মোৰ তাত এয়া চবেই গৈছে আমি কণ্ট্ৰলত নাথাকিব পাৰোঁ কিন্তু আমি ইলিগেল কাম একো কৰা নাই মই নিজেও আজি কণ্ট্ৰলত নাইকা কি হৈছে নাজানো মাথা চাথা মানে উফালৰ পৰা ইফাল গৈছোঁ মোৰ কিবা হৈছে বুজিছে মই গ'লোঁ মই ভৰিকেইটা চাব নেকি ভৰিৰ কণ্ডিশ্যনটো চাওক মোক পাৰে আমাৰ কণ্ডিশ্যন বহুত বেয়া চলি আছে বৰ্তমান চাব পাৰে কণ্ডিশ্যন বহুত বেয়া এতিয়া আমি চাহ খাবলৈ নে কিবা খাবলৈ নামিছোঁ আমাৰ আউট অফ কণ্ট্ৰল গৰম লাগি আছে ফেনেও ফেনৰ বতাহে মোৰ গাত দিয়া নাই মোৰ গাত কেতিয়া ঠাণ্ডা লাগিব চাহ কোনে কোনে খাব হাত পাৰি দিয়া গাখীৰ চাহ অঁ গাখীৰ চাহ হ'ব ছাৰ মই নাখাওঁ চাহ এনে গাখীৰ চাহ লবাৰে হয় তাৰপিছত নাচি নাচি সেইবিলাকো ভোক লাগি গ'ল আমনিত ৰখালে চাহটো খালে আমিও খালোঁ মিঠাই চিঠাই খালোঁ খাই লৈ পেলাই আকৌ এনাৰ্জি আনি লৈছোঁ আকৌ নাচিম পাগলা ডান্স মাৰিম আকৌ তো আমি খাই লওঁ দেই আমি যাওঁতে য'ৰ পৰা বক্স নিছিলোঁ এতিয়া আকৌ এয়া বক্সকেইটা জেগাই জেগাই দিলোঁ আহি আছে বুলি কৈছে আৰু এইফালে বক্স দিয়া হ'ল এতিয়া ভনী আজি এক্সপিৰিয়েঞ্চ ক চিচি ইমান বেয়া লাগিছে দেখি এক্সপিৰিয়েঞ্চটো কৈ যা বেয়া লাগিছে ভাল লাগিছে তো এইটোৱে হ'ম ন গা বেয়া ষ্টৰি লগাই আছোঁ
কাৰণ ঘৰত গৈ শুব লাগিব, নাজানো অৱস্থা কি হ'ব। আমাৰ নিজৰ বেলেঞ্চ মানে নিজে ৰখিব পৰা নাই, এনেকুৱা কণ্ডিশ্যন। অৱস্থা বহুতেই বেছি বেয়া আমাৰ, কি ক'ম। এইফালে এজনী বহি আছে চাওক। নগাঁৱৰ মৰিগাঁও চিণ্ডিকেটৰ ৰাতিৰ দৃশ্য এইখন আগত চব ঠাই ঠাই ৰখি আছে। মজা আছে। এইফালে তনুজখন, এইফালে উপাসনাখন, আৰু এফালে নেটৱৰ্ক আৰু কোনোবা এখন ৰখি আছে, নামটো দেখা নাই। এইখন গাড়ী মই বহুত বেয়া পাওঁ। এইখন গাড়ী কিন্তু কথাটো নহয়, এচিখন ভাল। আচ্ছা, এইখন এয়াৰ বাছ, এইখন হেৰি নেকি, ডায়মণ্ড দাখন নেকি? চব বাছৰ কথা। ইমান মাজে আমি এতিয়া খোজকাঢ়ি আহি আছো মৰিগাঁও চিণ্ডিকেট দি। আমাৰ কণ্ডিশ্যন বহুত বেয়া। মোৰ কণ্ডিশ্যন পুৰাই ভাল। তাইৰ কণ্ডিশ্যন কিয় ভাল? কাৰণ তাই নাচা নাই, ইমান পিছফালে আৰামছে বহি আছে। মোৰ কণ্ডিশ্যন বেয়া। আমাৰ কণ্ডিশ্যন নাচাৰ কাৰণে নহয়, গোটেই দিন নাচিলেও মোৰ ভাগৰ নালাগে, সেইকাৰণে নহয়। আমি গোটেই দিন নাচা নাই, 1 ঘণ্টা নাচিছো। এনেকুৱা নাচিছো, যাওঁতে নাচা নাই, বহুত কম নাচিছো। আমাৰ পাগলা ডান্স হোৱা নাছিলে, আহোঁতে পাগলা ডান্স দিছো, অৱস্থাতে বেয়া। কণ্ডিশ্যন বহুত বেয়া আমাৰ এতিয়া। ল'ব আৰু 1-2-3 দিনত পাছত উঠিব আৰু একদম। আজিৰ ব্লগটো ইমানেই। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, যি কৰিব লাগে চব কৰি দিব। লগালো না ব্লগ হেৰি টোপনি নাহিব, লগালো না। নাই, এতিয়া আমাৰ ব্লগটো নকৰোঁ, কেইদিনমান পিছত কৰিম। আৰু হেৰি আজিলৈ বাই বাই। যাৰ কাৰণে গানটো লৈছে সি দেখি গৈছে মোৰ। আজিলৈ বাই বাই গাইজ, বাই বাই দি দিয়ক। একো দেখা নাই বাৰু, বাই বাই।